দেখাই দে কোন নহয় এই ধৰণৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ চবৰে ভালেই মোৰো ভাল আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক এই হাঁহকেইজনী গাইজ এনেকুৱা গৰমত মই এয়া ৰিং পাপৰ বনাইছোঁ আৰু ৰাতিতে আমাৰ ইয়াত এইডোখৰত লাইটটো নপৰে যে দেলি গৈছেগৈ জুই গেছ এদাই হ'ল জুই ধৰি এতিয়া দিবলগীয়া হৈছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাইটো নপৰে যে ৰিং পাপৰ বনাই ল'লোঁ দেলি গ'লগৈ গাইজ জুইটো বেছিকৈ দিলোঁ কাৰণে দেলি গ'লগৈ চাহপাত দি থৈছোঁ কেতিয়াও উতলিব জানো চাহখিনি আৰু জুই গৈ ইমান ডাঙৰকৈ জ্বলাই নাই ইমানে খৰি দিছোঁ কিন্তু জ্বলিবই মন নাই কোৱা উতল উতল সোনকালে উতল চাওঁ সোনকালে উতল এতিয়া উশাহটো আহিছে মোৰ জুই ধৰিলে এইটো কাৰণে বেয়া চবফালে ধুৱাই যায় এতিয়া মই ওলাইছোঁ পথাৰলৈ আইতাহঁতক চাহ দিবলৈ এয়া বস্তু লৈ লৈছোঁ এফালে কাপ গোটেই বস্তুখিনি এনেকৈ লৈ লৈছোঁ এইকেইটাই মোৰ পাছত লাগি আহিছে মই কিবা আনিছোঁ বুলি সিহঁতলৈ এয়া বাতি আৰু ৰিং পাপৰ এনেকৈ কাপ চাপ লৈ লৈছোঁ পথাৰলৈ নাই কাৰণে এনেকৈ লৈ আহিছোঁ আৰু ওচৰতে হয় পথাৰখন আৰু ৰ'দটো যি ডাঙৰকৈ দিছে গাইছ এনেকুৱা গৰমত চাহ বনাই আনিছোঁ মই হাবিয়ে চাহ দিবলৈ আহিছোঁ খুটাটোৰ পৰাও জেৱাখন পাৰ হ'বলৈ চিন্তা লাগিলে পথাৰখন এইখন ৰাস্তাটোৰ পৰা এপাকে মোৰ বস্তুখিনি নিবলৈ এইগাল এনেকৈ ৰখা থৈছোঁ এই ধৰ বৈ তাই চাইদাহঁতে চৰাই খেদিছে দিছে এই চাহ নহ'লে ঐ আইতা আহক চাওক গাইছ ধানৰ মুঠিয়ে দি পানীখিনি নহ'লে গৰম হৈ যাব যে ধান এইবাৰ হৈছে মনো বহুত কুটো মোৰ পকাই এইফালে আমি চাহ খাম গৰম কি ধুনীয়াকৈ বহিলে চাইছে নাই চাহ খাবলৈ বাক জোক বগাব নি আকৌ বুঢ়ী মানুহ যে কাৰণে বাতি দিছে খাই হৈ গ'ল এইডোখৰলৈ এইডোখৰলৈ নহ'লে ধান চাওক গাইছ ধান কিমান ধুনীয়া এবাৰ ধান বহুত ধুনীয়া হৈছে পেপা বজাম পেপা আপোনালোকে ধান দাবলৈ আহিলে কোনে কোনে পেপা বজা কমেণ্ট কৰিবচোন মই এতিয়া বনাম পেপা ফাইনেলি পেপা বনালোঁ এয়া এতিয়া বজাম সঁচাকৈ বুজিছে কোনে কোনে বনাই পাইছে পেপা কমেণ্ট কৰি জনাব বনাই দিলোঁ পেপা হাই কৈ দে আইতা কোন মাৰিলে অঁ হ'ব আইতা কোন মাৰিলে দেখাই দে আকৌ বাবাই নহয় আইতা কোন মাৰিলে দেখাই দে কোন নহয় এই ধৰণ আইতা মাৰিলে ন হেল্ল' গাইছ কৈ দে হেল্ল' গাইছ কৈ দে হেল্ল' গাইছ কৈ দে হেল্ল' কৈ দে হাই নহ'লে হাই কৈ দে সেইবোৰ নুচুৱে অঁ হাই কৈ দে আকৌ তেতিয়া মই হাই কামুৰি দিলোঁ এইটো চাহ বজাম চাহ বজা কামুৰি খাই পেলালে তামোল মেইন তামোল পানো নাই পথাৰত চব শুকাই গ'ল এয়া তামোল মই যাওঁগৈ আইতাহঁতে ধান দাই আছে মই যাওঁগৈ আৰু ঘৰলৈ এইখিনি আনিলোঁ যেনেকৈ এতিয়া থ'বলৈ যাওঁ অকণমান দালোঁ বুলিয়ে ক'লা হৈ গ'লোঁ ৰ'দে জাতকৈ নামানে
তামোলখন বৰ মজা আকৌ গাইছ যাওঁগৈ আৰু এবাৰ চাওক গাইছ মোৰ হাতখন কেনেকৈ লৈছে উশাহ নাইকিয়া হৈ যাওঁ নি মই পাৰ হৈ ল'ব দে বা কেনেকৈ পাৰ হৈছে চা গু দুখ পাবি আছে এইটো কাগজটো এইটো ঘৰটো এইটো পথাৰখন এখন বাই 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 আৰু সদায় মই এনেকৈ চাহ তাহ দিবলৈ যাম পথাৰলৈ ধানটো দাব নাজানোৱেই আজিলৈ ব্লগটো ইমানে সকলোৱে চাব তাকে আশা থাকিল বাই বাই